हाय फ्रेंड्स की खबर আপোনালোকৰ মই অসমীয়া ছোৱালী পিংকি বস্ত্ৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো সকলোৱে ভালে আছে সাকে নতুন বছৰত সকলোৱে পিকনিক যাই আছে একেদিন পিকনিক যোৱাৰ বতৰ যেহেতু নতুন বছৰ বিহুলৈকে পিকনিক চলিয়ে থাকিব সকলোৰে এতিয়া মই আজি ঘৰতে আছো মই আপোনালোকৰ কাৰণে আজি এটা নতুন ৰেচিপি লৈ আহিছো সেইটো হ'ল গিলাস পিঠা বনাম মই আজি অকমান গুড়া খুন্দি আনিলো আজি যেহেতু ঘৰতে আছো ঘৰতে সকলোৱে খাবৰ কাৰণে এতিয়া মই পিঠা বনাম যদি মোৰ ভিডিঅ'বিলাক চাই কিনে আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেন্ট কৰিব লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া মোৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছো মই লাগিব পিঠাগুড়ি লগতে নাৰিকল অকমান চেনি আৰু বেকিং সোডা লগতে নিমখ আপোনালোকে সোৱাদ অনুযায়ী নিমখ দিব আৰু 2 লিটাৰ পানী লৈ লৈছো এতিয়া পিঠাটো মই কুকাৰত বনাম কুকাৰত ভাপত বনাম সেই কাৰণে আমি হুইসেলটো খুলি থৈ দিছো এতিয়া আমি পানী নি গুটিখিনি বস্তু সান্দি ল'ব লাগিব এতিয়া অলপ অলপকে মই নাৰিকল দি দিছো ইয়াতে তাৰ পিছত দি দিছো নিমখ আপোনালোকে সোৱাদ অনুযায়ী নিমখখিনি দি দিব এতিয়া মই অকমান বেকিং সোডা ইয়াতে দি দিছো যেহেতু অলপ পিঠাগুড়িটো ফুলি ফুলি যাব লাগিব গিলাস পিঠা বনাওতে আকৌ মই চেনি দিছো এতিয়া চেনি দিয়াৰ পিছত গুটিখিনি মই এতিয়া সান্দি কাৰণে মিক্স কৰি দিম এইখিনি মিক্স কৰা হৈ গল তাৰ পিছত মই ইয়া গিলাস লৈছো বিয়াত যে চাহ দিয়ে সেই গিলাসে লৈছো যেহেতু আমি এতিয়া কুকাৰত ভাপত বনাব চাম এই কুকাৰৰ ভাপত সেইখিনি বহাব লাগিব গিলাসটো সেইখানে গিলাসটো আমি তলফালে ফুটা কৰি লৈছো যাতে আমি কুকাৰৰ ভাপত দিওতে সুবিধা হয় এইখিনি এতিয়া মই এটা গিলাসত পিঠাগুড়িবিলাক ভৰাইছো এটো নেক্সটত মই কেনেকৈ ভৰাইছো আপোনালোকে চাই লওক তাৰ পিছত আমি কুকাৰৰ ভাপত এতিয়া আমি গিলাসটো দি দিলো তাৰ পিছত যেহেতু ভাপত সিজিব লাগিব পিঠাগুড়িখিনি তাৰ পিছতে আমাৰ পিঠা হ'ব আমি এখন ঢাকনি দি দিলো এতিয়া মোৰ এটা পিঠা হৈ গ'ল এটাকে এনেকৈ বনাই থাকিম এই পিঠাটো চাব পাৰে কেনেকুৱা হৈছে মোৰ ফাৰ্স্ট পিঠাটো নেক্সট এতিয়া মই আকৌ 2 নম্বৰ পিঠাটো মানে গিলাসটো এতিয়া মই ভাপত দি দিছো আকৌ এতিয়া চাওক মই গুটিখিনি পিঠা হৈ গ'ল মই আপোনালোকক দেখুৱাইছো গুটিখিনি পিঠা কেনেকুৱা হৈছে বাৰু মোৰ পিঠা কেইটা আপোনালোকক দেখুৱাইছো আপোনালোকে জনাব পিঠা কেইটা দেখাত কেনেকুৱা হৈছে এতিয়া আপোনালোকে ঘৰত নিজে বনাই চাব মোৰ পদ্ধতিৰে যদিহে মোৰ পদ্ধতিৰে বনোৱাই কেনে আপোনালোকে এই পিঠা কেইটা খাই ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আকৌ মই আপোনালোকৰ কাৰণে নতুন ৰেচিপি লৈ আহিম ধন্যবাদ